Good evening guys. আজি বৰ্তমান ব্লগটো আবেলিৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমি ৰুমতে আছোঁ। এতিয়া আমাৰ শ্ব' ষ্টাৰ্ট হ'ব। আমাৰ আজি দুটা শ্ব' চলিব। আই লাভ ইউ আছে আজি। ফাৰ্ষ্ট শ্ব' ছেকেণ্ড শ্ব' হ'ব। 6টাৰ পৰা ফাৰ্ষ্ট শ্ব' চলিব আৰু 9টা 9:30 মানৰ পৰা ছেকেণ্ড শ্ব' চলিব। বৰ্তমান ৰুমতে আছোঁ। এনেই অলপ ৰুমৰ পৰা ওলাই আছোঁ। ইমান গৰম থাকিব পৰা নাই, বহুত ৰ'দ দি আছে বাহিৰত। চাওক না একদম। আৰু আমাৰ ৰুমকেইটা মানে ইমান গৰম, অদ্ভুত গৰম। তো বৰ্তমান মন্দিৰত আছোঁ। আমাৰ ৰুমৰ যিটো তলত মন্দিৰ আছে সেইটো মন্দিৰত আছোঁ। চাওক না এইবিলাক কি সুন্দৰ সুন্দৰ মূৰ্তি বনাই থৈছে ইয়াতে। এইটো চাগে ডাঙৰ দুৰ্গা পূজা হয় চাগে। এইটো মন্দিৰত চাগে ডাঙৰ দুৰ্গা পূজা হয়। তো ইয়াতে মূৰ্তিবিলাক বনোৱাই আছে। বৰ্তমান ৰুমলৈ আহিলোঁ। বহুত গৰম, তলতো থাকিব পৰা নাই। ক'ত থাকিম এনেকুৱা লাগিছে, ইমান গৰম পৰি আছে। মানে চাওক না সূৰ্যটো যে এতিয়াও মানে মুখখন মেলি আছে, এতিয়ালৈকে কমাই নাই। ইমান ৰ'দ দি আছে। তললৈ গৈছিলোঁ, তাতো মানে থাকিব নোৱাৰিলোঁ, ইমান গৰম মানে। মানে ৰুমত থাকিবই নোৱাৰি। সেইটো কাৰণে ওলাই গৈছিলোঁ, ভাবিছিলোঁ বাহিৰত অলপমান বতাহ পাম, কিন্তু বাহিৰত অকণো বতাহে নাই। কি পানী বেয়া লাগিছে, থাকিব নোৱাৰি দেই, বিৰাট গৰম পৰিছে বহুত। মানে আজি মই অলপ বেলেগ ধৰণৰ বস্তু দেখাবলৈ চেষ্টা কৰিম। মানে কেনেকুৱা ধৰণৰ হওক, থিয়েটাৰত যেতিয়া মানে শ্ব' চলি থাকে, তাৰে পিছত চিন খতম হোৱাৰ পিছত নেক্সট চিনটোৰ কাৰণে যেতিয়া বেলেগ ষ্টেজখনত, ছেকেণ্ড ষ্টেজখনত যেতিয়া ছেটিংছৰ বস্তুবিলাক উঠায়, কিমান কষ্ট হয় সিহঁতৰ, সেইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম আজি। চাই থাকক, কণ্টিনিউ থাকক। তো গাইজ বৰ্তমান আমি যাবলৈ ল'লোঁ পেণ্ডেললৈ। তো বাকী মোৰ লগৰ কেইজন গ'ল। মানে মোৰ ওলাওঁতে ইমান দেৰি হ'ল, যাওঁ তাকে। বাকী মই ওলালোঁ, এতিয়া গা পা ধুলোঁ। তো ওলোৱা হৈ গ'ল। এয়া আজি পেন আছে কিয়, কেনেকৈ ফটা পেন পিন্ধিছোঁ। তো আমি যাবলৈ ওলালোঁ এতিয়া। আমাৰ দুটা শ্ব' চলিব আজি, কৈছোঁ আপোনালোকৰ আগতেও। ফাৰ্ষ্ট শ্ব' ছেকেণ্ড শ্ব', এতিয়া শ্ব' আৰম্ভ হ'বলৈ হৈছে। তো ফুল ৰেডি। আজি আপোনালোকক মানে ছেটিংছৰ বস্তুটো, মানে এটা এখন ষ্টেজত এটা চিন খতম হোৱাৰ পিছত নেক্সট চিনটো বস্তু কিমান জল্দি কৰে, কেনেকৈ উঠায়, কি বনায়, কেনেকৈ কি কৰে, সকলো দেখাই যাম। ভিডিঅ'টো চাই থাকিব, কণ্টিনিউ থাকিব। বৰ্তমান মই ওলাই ল'লোঁ। তো এতিয়া আমি শ্ব' ষ্টাৰ্ট হ'ব। আমাৰ ফাৰ্ষ্ট শ্ব', ছেকেণ্ড শ্ব' চলিব। কৈছোঁ আপোনালোকক। বৰ্তমান এতিয়া গোটেই আৰ্মি কেইটাপত ওলাইছোঁ। আমি 10জন আৰ্মি ওলাম। ফাৰ্ষ্ট কাষ্টিং আছে। এনেকৈ খুব সুন্দৰ নাটক হৈছে। আই লাভ ইউ সকলোৱে চাবলৈ আহিব, ভাল লাগিব। গোটেই টেকনিকেলি বহুত আছে। তো খুব সুন্দৰ হৈছে। নাটক দেখুৱাই যাম। গাইজ বৰ্তমান মোৰ চিন খতম হ'ল। দুটা গান আছিলে আমাৰ। দুটা গানত গৰম লাগে নহয়, এই মাত্ৰ এটা গান নাচিছিলোঁ আৰু 5 মিনিট আগতে এটা গান নাচিছোঁ। বৰ্তমান মোৰ চিন নাই। এতিয়া মই বহি আছোঁ, অলপ সময় ৰেষ্ট ল'ম। আৰু এতিয়া মই বৰ্তমান যাম ছেটিংছৰ, আপোনালোকক দেখাম বুলি কৈছোঁ। ছেটিংছ কেনেকৈ উঠায়, কি কৰে, কোনটো চিনত কেনেকৈ কি কৰে, তো সেইবোৰ দেখুৱাই যাম। চাই থাকক। তো বৰ্তমান এইবোৰ ছেটিংছৰ বস্তু উঠাই আছে আমাৰ দাদাহঁতে। তো এইটো টিং পাত্তা উঠাইছে, মানে বস্তিৰ ৰুম বনাব। এইটো বস্তিৰ মানুহবিলাকৰ তেনেকুৱা ৰুম থাকে। আৰু এইখন ষ্টেজত বৰ্তমান চিন চলি আছে। মই বেক চাইডৰ পৰা দেখুৱাইছোঁ, ফ্ৰণ্ট চাইড যাব নোৱাৰোঁ, যিহেতুকে মোৰ চিন আছে এতিয়া। তো এয়া ছেটিংছৰ বস্তুবোৰ উঠাই আছে। বহুত জল্দি উঠাব লাগে দেই, বহুত কষ্ট হয় সিহঁতৰ, মানিব লাগিব। কিন্তু ইমান জল্দি কৰে। এই বৰ্তমান এইবিলাক গছৰ ঠানি হয়, গছ আছে, মানে কিছুমান চিনত গছ লাগে ন, বস্তিৰ যিহেতুকে চিন, বস্তি যিহেতুকে আছে। তো এইবিলাক মই অলপমান ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ। মানে কি হয়, বেছি দীঘল কৰিলে ভিডিঅ'টো ক্লিপটো দীঘল হৈ যায় যে। বৰ্তমান এইবোৰ এয়া লাইটমেন হয়, সি চাপৰি বজাই দিছে। কাৰণ মানে কি হয়, আৰ্টিষ্ট এজনৰ মুখত লাইট পেলাবলৈ কেনেকৈ কি কৰিব লাগে সেইটো দেখুৱাই দিছে। আৰু এইবোৰ টিং পাত্তা উঠাই আছে, চাই লওক। এয়া এটা সৰুকৈ ক্লিপ এটা মই দি দিছোঁ আমাৰ নাটকৰ, আই লাভ ইউ নাটকৰ। বৰ্তমান আহিলোঁ আমাৰ গ্ৰীণ ৰুমলৈ। আৰু এইবোৰ আমাৰ বেগ হয়, বেগ এনেকৈ থৈ দিওঁ। আৰু এইখন হ'ল নটৰাজৰ ফটো। ইয়াতে আমি সেৱা কৰোঁ ষ্টেজত উঠাৰ আগে আগে। আৰু এইবোৰ আমাৰ হ'ল মেকআপৰ সামগ্ৰীবোৰ, য'ত আমি মেকআপ কৰোঁ। এইবোৰ ল'ৰা ছোৱালী বা কিছুমান এক্টৰেও কৰে এইবোৰ বাকচ হয়, এইবোৰত কিছুমান চিনৰ কাপোৰ থাকে। আৰু এইবোৰ ওলোমোৱা যে দেখিছে কাপোৰবোৰ, এইবোৰ আমাৰে হয় সকলোৰে। এটা চিন খতম কৰি আহি নেক্সট চিনটোৰ কাৰণে কাপোৰ আকৌ চেঞ্জ কৰিব লাগে। ইয়াতে গ্ৰীণ ৰুমত আহি কৰোঁ। বৰ্তমান আমাৰ ফাৰ্ষ্ট শ্ব' খতম হ'ল। এতিয়া ছেকেণ্ড শ্ব' আৰম্ভ হ'ব। তো ছেকেণ্ড শ্ব' আৰম্ভ বহুত ভাগৰ লাগিছে আচলতে। বহুত গৰম, বহুত মানে কি থাকিব পৰা নাই, ইমানে গৰম লাগিছে। আৰু তাতে এইযোৰ ড্ৰেছত এইযোৰ যদি মানে বৰ্ডাৰত যিবিলাকে এইযোৰ ড্ৰেছ পিন্ধি মানে আমাক
ৰক্ষণাবেক্ষণ দি আছে তেখেতসকললৈ বহুত বহুত ধন্যবাদ। এইটো ড্ৰেছ এই গৰমত যে পিন্ধি তেখেতসকলে আমাক সুৰক্ষা দি আছে, মানিব লাগিব। কিন্তু এইটো এইটো ছেটিংছ যে দেখিছে, ইয়াৰ পৰা মানে বেক চাইডৰ লাইট কিছুমান ঠিক কৰা হয়, তো ইয়াৰ পৰা কিছুমান বেক চাইডৰ লাইট জ্বলায়। আৰু আজিৰ নাটক আই লাভ ইউৰ কাৰণে এইবিলাক বন্দুক হয়, এইবিলাক বন্দুক। আৰু এইবিলাক বন্দুকত মানে কেনেকুৱা আপোনাৰ লাইটেৰে কিবা ফিটিং কৰি গুলি হেৰি কৰিছে। এইটো চাওক না কি বন্দুক। তোমাৰ দীপাং ছেকেণ্ডছৰ কাৰণে ফাৰ্ষ্ট ষ্টেজতে এইটো দোকান লাগে, দোকানৰ চিন আছে মানে, তো দোকান বনাই থৈ দিছে। তো চব আছে দোকানত, চিপছ আছে, গোটেই খাব পাৰি দেই। বৰ্তমান মই আহিছোঁ লাইট আৰু মিউজিকৰ কাম ক'ৰ পৰা চলে। এই যে দেখিছে, ইয়াৰ পৰা লাইটৰ কাম হয়, আৰ্টিষ্টৰ মুখত লাইট পেলাই। আৰু এয়া মিউজিকৰ কাম চলে, ইয়াতে মিউজিক কৰে। আৰু ইয়াতে লাইটমেন বহে, ইয়াতে বহে লাইটমেন, আৰু সেই কোণাটোত দুটা লাইটমেন বহে। তো গাইজ গুড মৰ্ণিং। যোৱাকালি ৰাতি আহি পালোঁ 2টামান বজাত, আৰু আজি আমাৰ আছে দীপাৱলী। যোৱাকালি আই লাভ ইউ আছিলে। যোৱাকালি ৰাতি 2টা বজাত আহি পোৱাৰ কাৰণে ব্লগটো এণ্ডিং নকৰিলোঁ। ভাবিলোঁ 3 আৰু 4 তাৰিখৰ ব্লগটো একেলগে মিক্স আপ কৰি বনাম। তো আজি আমাৰ ইয়াতে লাষ্ট ডে। অলপমান দেৰিকৈ এটা জেগাত যাম, খুব সুন্দৰ জেগা। ক'ত যাম, কি কৰিম, তাত কি কি আছে সকলো দেখুৱাই যাম। তো ব্লগটো লাষ্টলৈকে চাই থাকিম। গাইজ বৰ্তমান ৰুমৰ পৰা ওলালোঁ, ইমান গৰম থাকিব পৰা নাই, তথাপিও ৰুমৰ পৰা ওলাই আহিছোঁ। লগৰ আহিলে এজন, ইয়াতে ওচৰতে বোলে বশিষ্ঠ মন্দিৰ আছে, তাত গা ধুব পাৰি বোলে, নেজানো মই সিমান এটা। আহিছোঁ ফাৰ্ষ্ট, তো ইয়াতে গা ধুব পাৰি। কাপোৰ লৈ লৈছোঁ, গা ধুম ধুনীয়াকৈ। বহুত ৰ'দ চাওক না, একদম ওলাবলৈ মন নাই, তথাপিও ওলাইছোঁ। আমি 3জন যাম, এজন লগৰ আহিলে আমাৰ। তালৈ গৈ দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ। একদম ৰ'দ দিছে, থাকিব পৰা নাই গৰমত। তো গৈ আছোঁ তালৈ। বৰ্তমান আহি পালোঁ আমি বশিষ্ঠ মন্দিৰ, ইমান ৰ'দ। তাৰপিছত ইয়াত টমটমক ৰখি বহুত দেৰি মূৰত পালোঁহি। আৰু এয়া বৃন্দাবনৰ বশিষ্ঠ মন্দিৰৰ ওচৰতে বৃন্দাবন চলি আছে, বৃন্দাবন থিয়েটাৰ। আজি ইয়াতে আহিব সকলোৱে চাবলৈ। তো ইয়ালৈ আমি গৈ আছোঁ, খোজকাঢ়ি যাব লাগিব। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ বশিষ্ঠ মন্দিৰ। তো ইয়াতে মন্দিৰত যাবৰ কাৰণে পূজাৰ সামগ্ৰীবোৰ আছে ইয়াতে, তো দেখুৱাই আছোঁ, চাই থাকক। তো বৰ্তমান আমি ওপৰলৈ গৈ আছোঁ এতিয়া। ওপৰলৈ এই ৰাস্তাবোৰ যে ইমান গৰম হৈ আছে, থাকিব পৰা নাই, উৱাই ভৰি পৰিছে দেই তলৰ পিনে। তো দেখুৱাই যাম ভিতৰলৈ কি কি আছে। মোক পুৰিছে বে ভৰি। তো ইয়াতে মানে চাকি বন্তিবোৰ জ্বলাই, ইয়াতে এইটো মেইন মন্দিৰ, এইটোৱে চাগে। তো আমি ইয়াতে গা ধুম, দেখুৱাই যাম। তো ইয়াতে সকলোৱে মানুহে গা ধুৱে। ইয়াতে পানীটো বোলে খুব ঠাণ্ডা। আৰু ইয়াতে এতিয়া মানুহ নাই বৰ্তমান, বলবমত বোলে ঢেৰ মানুহ হয়। আহিব সকলোৱে, খুব সুন্দৰ এটা ধুনীয়া পৰিৱেশ। চাওক সকলোৱে গা ধুই আছে। তো এতিয়া আমিও গা ধুম। এতিয়া ঠাণ্ডা পানী, ইমান গৰম লাগে, ঠাণ্ডা পানী গা ধুব নিজৰো ভাল লাগিব। চাই থাকক। তো গাইজ বৰ্তমান আমাৰ গা ধোৱা হৈ গ'ল, আৰু এতিয়া আমি শ্ব'লৈ যাব লাগিব। সেইটো ভাতো খাবলৈ আছে, সেইটো কাৰণে আমি ইয়াৰ পৰা জলদি ওলাই দিওঁ। আৰু তো চাওক ইয়াতে সকলোৱে গা ধুই আছে। ইয়াৰ পৰা এনেকৈ চুচুৰি যায়, তাত পৰে, আৰু তাৰ ওপৰৰ পৰা যে ইয়াতে জঁপিয়াই দিয়ে। বাপৰে, মানিব লাগিব দেই। ঠিক গ'ল, এইটো গ'ল। তো মানে বহুত ৰিক্সি হয়, ভয়ো লাগে। প্ৰথমবাৰ আহিছোঁ, সিহঁতে যেনেকৈ হৈ আছে আমাৰ নিজৰে ভয় লাগি গৈছে, সিহঁতৰ চাগে ভয় লগা নাই। তো গৈ লওঁ, ৰুমলৈ ভাত খাবলৈ আছে। তো গাইজ বৰ্তমান আমি আহি পালোঁ ৰুম আমাৰ। তো মোৰ লগৰ কেইজন অলৰেডি ভাত খাব গ'লে, তো মই এতিয়া যাবলৈ আছোঁ। মোৰ দেৰি হৈ গ'ল আহি পোৱাত, সিহঁতে মানে গুচি গ'ল। তো ইমান গৰম দিছে, ভালো লাগিলে গৈ। প্ৰথমবাৰ গ'লোঁ বশিষ্ঠ মন্দিৰত, খুব সুন্দৰ এটা পৰিৱেশ। তাত সকলোৱে গা ধুই থাকে, নিজৰা বৈ থাকে ন, খুব ভাল লাগিলে, গা ধুই আহিলোঁ। এতিয়া আৰু আজি আমাৰ ইয়াতে লাষ্ট ডে। আমি আজি শ্ব' কৰি কাইলৈ আমি মৰ্ণিং ওলাম 9টা-10টা মানত। আমাৰ কাইলৈৰ পৰা আছে বাক্সা ডিষ্ট্ৰিক্টৰ জালাহ নামৰ কিবা জেগা এটাত। তাত আমি যাম 5-6-7 আমি তাত থাকিম। তো সকলোৱে আহিব, ভাল লাগিব, লগ পাম। বৰ্তমান আমি ৰুম আহি
আহি পালোঁ অলপ আগতে ভাত খাই আহি তাতে এতিয়া ৰুম পালোঁ অলপ ফ্ৰেছ হ'লোঁ গা পা ধুলোঁ এতিয়া অলপ ফ্ৰেছ লাগিছে ইমান যে গৰম লাগিছিলে দিনটো বহুত গৰম দেখুৱাইছোঁ আপোনালোকক ক'ত কি কৰিছোঁ কেনেকৈ কি কৰিছোঁ ইমান গৰমত কাইলৈ আমি ইয়াৰ পৰা ওলাম আমাৰ আজি লাষ্ট ডে কাইলৈ আমি ৰাতিপুৱা 7:30 মানত ওলাই দিম অহা কাইলৈ আমাৰ আছে পেণ্ডেল জালা বাক্সা ডিষ্ট্ৰিক্ট হয়তো আহিব সকলোৱে লগ পাম ভাল লাগিব তিনিখন নাটক দীপাৱলী আই লাভ ইউ ABCD খুব সুন্দৰ নাটক হৈছে খুব ধুনীয়া নাটক গানকেইটা খুব সুন্দৰ নাচি ভাল লাগে পাছত বহুত ভাল লাগিছে আৰু কি ক'ম ক'বলৈ ভাষা নাই তো আজিলৈ এৰিছোঁ কাইলৈ লগ পাম নেক্সট ব্লগত